নমস্কাৰ মোৰ আন এটা ইনফৰমেটিভ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ইনফৰমেশ্যনটো হৈছে এইমছৰ ফৰ্ম ফিলআপ মানে এমবিবিএছৰ কাৰণে অবভিয়াছলি নিটৰ এন্ট্ৰেন্স দিব লাগিব আমি সবে জানো কিন্তু বাকি যিখিনি প্যাৰামেডিকেল কোৰ্স আছে তাৰে ফৰ্ম ফিলআপ অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰ লাষ্ট ডেট কেতিয়ালৈকে আছে আৰু কি কোৰ্সৰ কাৰণে ফৰ্ম ফিলআপ ষ্টাৰ্ট হৈ আছে সো এই গুটেইখিনি ইনফৰমেশ্যন তোমালোকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে গম পাবা সো ফাৰ্ষ্ট কথা তোমালোকে জানি ল'ব লাগিব ইয়াতে প্যাৰামেডিকেলৰ কি কোৰ্সৰ কাৰণে ফৰ্ম ফিলআপ ষ্টাৰ্ট হৈছে তো ইয়াতে তোমালোকৰ টোটেল 7টা প্যাৰামেডিকেল কোৰ্সৰ কাৰণে ফৰ্ম ফিলআপ ষ্টাৰ্ট হৈছে আৰু সেইকেইটা হৈছে Bsc Optometry next হৈছে BMRIT মানে Bachelor of Medical Radiology and Imaging Technology থাৰ্ডত হৈছে Bsc Honors Nursing আৰু ফৰ্থত হৈছে তোমালোকৰ Bsc Nursing Post Basic ফিফথত আছে Bsc in Dental Operating Room Assistant next আছে তোমালোকৰ Bsc in Dental Hygiene আৰু একেবাৰে শেষত আছে Bsc Course in Operation Theater Technology কোর্স কি আছে গমটো পালাই লগতে তোমালোকৰ কোনখন সিটিত কিমান প্ৰতিটো কোৰ্সৰ কাৰণে কিমান সিট ক্যাপাসিটি আছে সেইখিনি মই স্ক্ৰিনত দি দিছো তোমালোকে এবাৰ ভিডিওটো পজ কৰি চাই লবা সো এতিয়া ইম্পৰ্টেন্ট কথাটো হ'ল যে ইয়াৰে ফৰ্ম ফিলআপ আমাৰ অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰ ফৰ্ম ফিলআপ তোমালোকৰ বেসিক্যালি দুই ধৰণে ষ্টাৰ্ট হ'ব ফাৰ্স্ট তোমালোকৰ বেসিক ফৰ্ম ফিলআপ হ'ব আৰু বেসিক ফৰ্ম ফিলআপ মই কলোৱে ফাৰ্স্টে অলৰেডি আমাৰ ইয়াৰ ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 4 এপ্ৰিল 5টা বজালৈকে আৰু 4 এপ্ৰিলৰ সন্ধিয়াই তোমালোকে গম পাবা যে তোমাৰ ফৰ্ম ফিলআপ মানে ফৰ্মখন যে ফিলআপ কৰিছা সেইখন একসেপ্ট হৈছে নে নাই জিবিলাকৰ ফৰ্মখন একসেপ্ট হোৱা নাই তেওঁলোকৰ যদি কিবা ভুল হৈ আছে তাৰ কাৰণে তোমালোকে দুটা দিন সময় পাবা এপ্ৰিলৰ 6 তাৰিখলৈকে টাইম পাবা ফৰ্মখন ঠিক কৰাৰ কাৰণে যদি কিবা ভুল হৈ আছে আৰু জিবিলাকে কাৰেকচন কৰিবা তাৰে ফাইনেল ষ্টেটাস তোমালোকৰ ওলাব এপ্ৰিলৰ 8 তাৰিখে তোমালোকৰ হ'ব পেমেন্ট আৰু পেমেন্টৰ কাৰণে তোমালোকৰ লাষ্ট ডেট আছে 12 এপ্ৰিললৈকে আকৌ যদি তোমালোকৰ ইয়াতে কিবা ভুল ওলাই তেনেহলে তোমালোকে 18 তাৰিখে ইয়াৰ ষ্টেটাস পাই যাবা আৰু ইয়াৰ শুধৰণিৰ কাৰণে লাষ্ট ডেট আছে তোমালোকৰ 22 তাৰিখলৈ মানে এপ্ৰিল মাহৰ 22 তাৰিখলৈ সো নেক্সট ইম্পৰ্টেন্ট কথাটো হ'ল এক্সাম সেন্টাৰ ক'ত হ'ব তোমালোকৰ টোটাল 13খন সিটিত এক্সাম হ'ব আৰু সেইকেইখন হৈছে গুৱাহাটী বেংগলোৰ ভোপাল ৰায়পুৰ চণ্ডীগড় পাটনা মুম্বাই ভুবনেশ্বৰ চেন্নাই দেৰাদুন কলকাতা যোধপুৰ আৰু তিৰুৱনন্তপুৰম সো ইমানখিনি কলো যে একেলগে অনলাইন ৰেজিষ্ট্ৰেচনৰ কাৰণে ফিজ তোমালোকৰ কিমান লাগিব সেইখিনিও কৈ দিও তুমি যদি জেনাৰেল কাষ্টৰ পৰা বা ওবিসি কাষ্টৰ পৰা বিলং কৰা তেনেহলে তোমালোকৰ ফিজ হ'ব 2000 আৰু বাকি এসসি এসটিৰ কাৰণে হ'ব 1600 আৰু ইডব্লিউবিডি ক্যাটাগৰীৰ পৰা বিলং কৰা তেওঁলোকৰ কাৰণে ফিজ নালাগে এতিয়া তোমালোকক কোন কোৰ পৰা কিমান মাৰ্কছৰ কোৱেশ্চন আহিব সেইখিনিও কৈ দিও তোমালোকৰ বিএসসি নাৰ্সিংৰ কাৰণে লাগিব পিসিবি আৰু জিকে পিসিবিৰ পৰা আহিব 90 মাৰ্ক মানে ফিজিক্স কেমিষ্ট্ৰি বায়োলজিৰ পৰা 30 গৈ আহিব আৰু বাকি যিখিনি জিকে আছে তাৰ পৰা আহিব 10 মাৰ্ক আকৌ বাকি যিখিনি প্যাৰামেডিকেল কোৰ্স আছে তেওঁলোকে পিসিবি বা পিসিএম ফলো কৰিলে হৈ যাব আৰু এটা ইম্পৰ্টেন্ট কথা হয় অবভিয়াছলি এমসিকিউ হয় যেহেতু নেগেটিভ মাৰ্ক আছে সো বি কেয়াৰফুল এনসাৰ কৰোতে আৰু এটা ইনফৰমেশন শেয়াৰ কৰিলো আই হোপ তোমালোকৰ ভিডিওটো চাই কেনে অকনমান হলেও ইনফৰমেটিভ টাইপ লাগিল আৰু যদি ইনফৰমেটিভ টাইপ লাগে তেনেহলে প্লিজ লাইক এটা কৰি দিবা আৰু শেয়াৰো কৰি দিবা আৰু যদি কিবা ডাউট আছে তেনেহলে মোক বিন্দাস কমেন্ট বক্সত জনাবা মই যিমানখিনি পাৰো উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম আৰু লগতে তুমি যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিবা